গুড মৰ্নিং বন্ধুসকল, আজি এটা নতুন ব্লগ ভিডিঅ' লৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিন হ'ল আপোনালোকৰ ওচৰত ভিডিঅ' দিব পৰা নাই, আজি আহিছোঁ আৰু পুনৰ। তো বন্ধুসকল, মই আহিলোঁ গোৱালপাৰাৰ পৰা। আজি দুদিনেই হ'ল গোৱালপাৰাৰ পৰা আহি পোৱা। তো গোৱালপাৰাৰ পৰা অহাটো মই ভিডিঅ'ত নবনালোঁ, কাৰণ ইমান এটা ভাল নালাগিল। ল'ৰা ছোৱালী যিহেতু এৰি আহিছোঁ, সেইটো কাৰণে ইমান এটা ভাল নালাগাৰ কাৰণে মই ভিডিঅ'টো নবনালোঁ। যিহেতুকে মই ঘৰত আহি পালোঁ, ঘৰত আহি পেলাই আজি নেক্সট দিনাখন মই আপোনালোকৰ ওচৰত ভিডিঅ' বনাব খুজিছোঁ। তো মই কিহৰ কাৰণে আহিলোঁ, কি কৰোঁ, গোটেই মই আপোনালোকক ডিটেইলছত কৈ আছোঁ বলক। মানে কি কৰি খাওঁ, কামৰ কাৰণে যিহেতু মই তাত গোৱালপাৰাত নাথাকোঁ, যিহেতু মই ইয়াতে আহি পেলাই থাকিব লগা হয়, সেইটো কাৰণে মই কি কৰোঁ আপোনালোকক আজি দেখুৱাম বলক। বন্ধুসকল বলক, এতিয়া মোৰ কি কৰোঁ দেখুৱাম বলক আপোনাক। বন্ধুসকল এইপিনে চাওক, এইখনে হ'ল মই চলাওঁ এইখন গাড়ীয়ে। তো বৰ্তমান ইয়াতে ট্ৰেভেলাৰ হয়। তো এইখন গাড়ীয়ে মই লৈ চলাওঁ। তো আপোনালোকৰ ভিতৰতে অলপ দেখাই দিওঁ অলপ। তো বন্ধুসকল এইখনে চাওক, এইখনে মই চলাওঁ ট্ৰেভেলাৰ। তো এইখন ট্ৰেভেলাৰ মই টুৰিষ্টত চলাওঁ। যিহেতু মই টুৰিষ্টত চলালে মানে আপোনালোকে গমেই পায়, অলৰেডি মোৰ পুৰণা ভিডিঅ'বিলাক যদি চাইছে আপোনালোকে গম পাব নিশ্চয়। কাৰণ এইখন গাড়ী লৈ পিনে আমি অকল টুৰিষ্টতে চলাওঁ। টুৰিষ্ট য'ত মানে মেঘালয় হওক, অৰুণাচল হওক, নাগালেণ্ড হওক, মণিপুৰ হওক, আমি য'তে মানে বুকিং আহে তাতে মানে লৈ পিনে চলাওঁ। তো ফাইনেলি বন্ধুসকল, এইখনৰ কেনে মই বৰ্তমান আহিব লগা হ'ল। তাতে মই পোৱালিসোপা ৱাইফহঁতক মই থৈ পিনে আহিব লগা হ'ল ইয়াতে। তো ইয়াতে মানে এইখন গাড়ী চলালে যিহেতু মই সময় নাপাওঁ। এবাৰ যেতিয়া আহিছোঁ আৰু এতিয়া মই যাব লাগিব মোটামুটি, হয়তো মই খ্ৰীষ্টমাছ খাবলৈ সময় নহ'ব পাৰে। কাৰণ কামৰ ক্ষেত্ৰত কি কৰিব, পেটৰ কাৰণে কষ্ট কৰিতো খাবই লাগিব। খাবৰ কাৰণে আমি এতিয়া টাইম নোপোৱা হৈ যাওঁ, মানে ঘৰত ফেমিলিক টাইম দিব নোৱাৰা হৈ যাওঁ। কি কৰিব আৰু। তো এতিয়াতো আজিতো এনেকৈ বেলেগ ব্লগ নবনাওঁ, অকল ট্ৰেভেলাৰখনে দেখাইছোঁ আপোনালোকক। তো বন্ধুসকল, আপোনালোকে নাভাবিব যে এইখন মোৰ নিজা গাড়ী। এইখন মোৰ নিজা গাড়ী নহয়, এইখন আমাৰ কোম্পানীৰ হয়। কোম্পানীৰ গাড়ী মই চলাওঁ। যিহেতু কোম্পানী মানে আমাৰ নৰ্থ ইষ্ট বজাৰ যোনটো মানে কোম্পানী আছে, সেইটো সেই কোম্পানীৰ গাড়ী হয় এইখন। তো সেইখন কোম্পানীৰে গাড়ী মই চলাওঁ টুৰিষ্টত। তো টুৰিষ্টত যিমান অনলাইন বুকিং আহে, যিমান মানে বাহিৰৰ মানুহবিলাক আহে, চবকে আমি মানে এইখন গাড়ী যদি বুকিং আহে, এইখন গাড়ী মই লৈ পিনে ফুৰাই লৈ আহোঁ। হয়, টুৰিষ্টত ওলাই যোৱা সময়ত মানে 10 দিন, 5 দিন, 7 দিন, 8 দিন, যিমানে হওক মানে বুকিং যেইদিনকে নাহে লৈ পিনে যাওঁ, য'ৰে মানুহ হওক আৰু। তো এনেকুৱাই চলি আছোঁ। মানে ফেমিলিৰ লগত এতিয়া মানে ফেমিলি তাতে থাকিব, মই ইয়াতে থাকিম নিচিনা হৈ আছে। মানে এনেকুৱা হৈ আছে যিহেতু মই গাড়ী চলাওঁ। আৰু যদি মই গাড়ীখন লৈ তাতে যাওঁ, মোৰ মানে তেলত অহা যোৱা খৰচাবিলাক নিমিলা হৈ যায়। সেইকাৰণে মানে ইয়াতে থাকি পিনে, মোৰ মা দেউতাৰ ঘৰ ইয়াতে যিহেতু, ইয়াতে থাকি পিনে মই গাড়ীখন চলাওঁ। তো ইয়াতে থাকিলে ঘৰৰ পৰা ওচৰ, ইয়াৰ পৰা মানে সোনকালে যাই পাওঁ। সেইকাৰণে মানে মই ইয়াতে থাকি চলাওঁ। তো এতিয়া গাড়ী চলাই থাকিলে মানে হয়তো কেতিয়াবা 2-এদিন মানে সময় পাওঁ, সেই 2-এদিনত গৈ পিনে আহোঁ। কিন্তু মানে এতিয়া যিহেতু আপোনালোকৰ আগত মই ভিডিঅ'বিলাক দিছিলোঁ, সেই হিচাপে মই সময় নাপাব পাৰোঁ। সেইকাৰণে মানে আহিলোঁ। তাৰপৰা অহাৰ পিছত মই মনটোও ভাল নাছিল, মানে পোৱালিসোপা মনত পৰি থাকি না। সেইকাৰণে মানে সিহঁতক এৰি আহি পিনে ভিডিঅ' বনাব মন যোৱা নাছিল। তো সেইকাৰণে মানে কি কৰিব, উপায় নাই। কামৰ কাৰণেতো থাকিবই লাগিব না। কামৰ কাৰণেতো য'তে হ'লেও কষ্ট কৰি খাব লাগিব পেটৰ কাৰণে। আৰু মই যদি তাতে থাকোঁ, কাম দাম নাথাকিলে কি কৰি খাম। অকল মানে থাকিলেও নহ'ব, পইচাটোতো এনেই নাহে, কষ্ট কৰিলে পইচা আহিব। সেই হিচাপে আহিলোঁ। এতিয়া চাওঁ কেতিয়াৰ পৰা ভাড়া আহে। তো আৰু এটা আপোনালোকৰ কাৰণে ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজটো মই এতিয়াই দেখুৱাই আছোঁ আপোনালোকক, বলক। তো বন্ধুসকল, আপোনালোকক কৈছিলোঁ নহয় মই ছাৰপ্ৰাইজ আছে বুলি। ছাৰপ্ৰাইজটো এইটোৱে, ফাইনেলি আমাৰ দোকান খোলাই দিলে নতুন। এইপিনে চাওক, এইখন দোকান অপেনিং কৰিলোঁ, নতুন দোকান। এইপিনে ৰাস্তাৰ ওচৰত, এইপিনে মোৰ ট্ৰেভেলাৰখন, এইটো মোৰ দোকান। মানে এইটো দোকান আমি যোৱাকালি অপেনিং কৰিলোঁ, ঘৰৰে মানুহ মিলি পিনে কৰিলে। তো এইখিনি বস্তু এতিয়ালৈ বৰ্তমান ভৰোৱা নাই। এনেকুৱাই লাহে লাহে কৰি বস্তু ভৰাই থাকিম আৰু। তো এইটোৱে হ'ল, আমি যোৱাকালি মাত্ৰ দোকানটো অপেনিং কৰিলোঁ। খাবলৈ মন গ'লে আহিব, এটা মাত্ৰ চিপছ ফ্ৰী দিম আৰু, নে কি কয়? আহিব। যি বস্তু লাগে, যি নালাগে ইয়াতে থাকিলে পাই যাব, নাথাকিলে নাই আৰু। কিয় লাগে মিমি? ক'ৰ পৰা আহিছ তই? ক'ত আছে? কোনটো মিমি দেখুৱা, কোনটোক কয় মিমি?
হা এইটো মিমি কয় কেইটকা কৰি লয় কেইটকা লয় তো বন্ধুসকল কেনেকুৱা লাগিল দোকানটো মানে জাষ্ট অপেনিং কৰিছোঁ না দোকানটো এইখিনি আৰু দোকানটো জাষ্ট অপেনিং হিচাপে যিখিনি বস্তু ভৰাব লাগে সেইখিনি ভৰাব পৰা নাই লাহে লাহে কৰি ভৰাম তো এইপিনে চাইডক বস্তুবোৰ এনেকুৱাই মানে ৰাখিছোঁ হয়তো অলপ বস্তু কমকেনে ডেক'ৰেশ্যন ইমান ভাল হোৱা নাই তো এইপিনে ফ্ৰণ্টত আছে ৰাস্তা এইপিনে তো এনেকুৱাই তো এইপিনে মেইন ৰাস্তাটো এইপিনে গাড়ী গৈ আছে তো মেইন ৰাস্তাৰ পৰা এইপিনে মোৰ ট্ৰেভেলাৰখন ৰাখি থৈ দিছোঁ এইপিনে চাই দিয়ক এইপিনে মোৰ ট্ৰেভেলাৰখন য'ত ৰাখিছোঁ তাৰ ওচৰতে এইটো দোকান বনাই দিছোঁ তো আজিকালি যদি লগ ধৰিব আহিব খোজে আপোনালোকে যদি মোক লগ ধৰিব খুজি আহিব খোজে দোকানতো পাব যদি মোৰ ভাড়া নাথাকে মই যদি গাড়ী চলাই নাযাওঁ তেনেহ'লে দোকানতে মই পঢ়ি থাকিম আপোনালোকে আহিলে লগ ধৰিব পাৰিব আহক আৰু চিপছ খাই যাব পাৰিব নে কি কয় এনেকুৱাই বস্তুবোৰ ভৰালোঁ আৰু বিপদে দুখে ভাগৰে মানে কোনো ৰকমে বস্তু অলপ ভৰালে দোকানখনত বৰ্তমানলৈ কোনো মানে এনেকুৱা ডাঙৰ হেৰিবিলাক অনা হোৱা নাই যোৱাকালি জাষ্ট অপেনিং হৈছে না তো এইটোৱে এনেকুৱাই মানে ভৰালোঁ আৰু দোকানখনত বস্তু তো আপোনালোকে ভিডিঅ'টো চালে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব তো বাই বাই